নমস্কাৰ বাসুমাইনা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। আৰু ৰাতিপুৱা গেটখন খুলিয়ে অকণমান খোজকাঢ়িবলৈ যাওঁ। সেয়েহে অকণমান খোজকাঢ়িবলৈ যাওঁতে আমাৰ গেটৰ সন্মুখতে যি এজোপা শেৱালি আছে, ধুনীয়াকৈ ফুলবোৰ পৰি আছে দেখিছে ন, তাৰে ভিডিঅ' এটা কৰি ৰাখিলোঁ। আৰু ভৰিটো ক'ত দিওঁ ক'ত নিদিওঁ লাগে, চকুৰিবলৈও বেয়া লাগে নহয় জানো। তাৰপিছত এইফালে খুৱাই বুৱাই ধুনীয়াকৈ বাসুহঁতক স্কুললৈ পঠিয়ালোঁ। আৰু এই ভিডিঅ'টো পিছে বিহুৰ আগদিনা ভিডিঅ' আছিলে দেই, যিহেতু কাতি বিহুৰ আগদিনাখন যা যোগাৰখিনি কৰি থকা হৈছিলে। তাৰপিছত ভণ্টিৰ লগত পিঠা খুন্দিলোঁ। এইফালে মই নাৰিকল আৰু চেনি ধুনীয়াকৈ ভাজি আছোঁ, আৰু যিহেতু পিঠাত দিব লাগিব নহয় জানো। তাৰপিছত এইফালে ধুনীয়াকৈ পিঠা কেইটামান বনাইছোঁ। আৰু কাতি বিহু বুলি ক'লে পিঠা চিঠা বনাবলৈ মনেই নাযায়। তথাপিতো উপায় নাই, কোনোবা এজন আহিলে আকৌ চাহকণ দিব লাগিব নহয় জানো। সেয়েহে পিঠা কেইটামান বনাইছোঁ। আৰু এইবাৰ বিহুটো একদম কি ক'ম আপোনালোকক, আৰু একেবাৰে মন নাই। জুবিনদাৰ যিহেতু এই ঘটনাটোৰ পৰা একো কৰিবলৈকে মন নাযায়। আৰু যি কি নহওক বাৰু, তথাপিতো মই এটা এটাকৈ এইফালে ধুনীয়াকৈ পিঠা কেইটামান বনাই লৈছোঁ। আৰু ভিডিঅ'টো কৰোঁ নকৰোঁকৈ আৰু কৰিছোঁ, তথাপিতো আপলোড কৰোঁতে অলপ দেৰি হৈছে। আৰু আজিকালি ভিডিঅ'বিলাক কৰিবলৈ মোৰ মনেই নোযোৱা হ'ল। আৰু এইফালে ধুনীয়াকৈ মই পিঠা এটা এটাকৈ বনাই ৰেডি কৰি আছোঁ। তাৰপিছতে মোৰ ইয়াৰ পিঠা ৰেডি হৈ গ'ল। বেছি নহয়, এইকেইটাহে পিঠা ৰেডি কৰিলোঁ। আৰু যিহেতু নাৰিকল আৰু আছিলে সেইখিনি কি কৰিম, সেইকাৰণে নাৰিকল আৰু চুজি দি এইফালে লাডু কেইটামানো বনাইছোঁ। দেখিছে নহয়, বহুত ধুনীয়া হৈছে লাডুকেইটা। আৰু চুজি দিয়াৰ লগে লগে মই কি কৰোঁ, ৰখাই লওঁ, ঠাণ্ডা হৈ যাব বুলি ৰখাই লাহে লাহে নমাইহে বনাওঁ লাডুকেইটা। এয়া পিছদিনা ভিডিঅ' আছিলে দেই। পিছদিনাখন যিহেতু নিমখীয়া পিঠা কেইটামানো বনালোঁ। আৰু এইফালে আমাৰ গোঁসাই ঘৰত প্ৰসাদ দিয়ে পাপাই। প্ৰত্যেক বিহুতে আমাৰ প্ৰসাদ দিয়ে। আৰু এইফালে প্ৰসাদ আৰু জলপান কেইটামান খাই ল'লোঁ। আৰু গধূলিলৈ যিহেতু কাতি বিহু, সেয়েহে তুলসীৰ তলত প্ৰাৰ্থনা কৰিব লাগিব। সেয়ে মই চাকি তাকিবিলাক ৰেডি কৰি ল'লোঁ। আৰু এইফালে মানুহজনেও সহায় কৰি দিলে। আমি দুয়োজনে ৰেডি কৰি ধুনীয়াকৈ চাকি তাকি গেটৰ সন্মুখত, ভঁৰালত সকলোতে দি লৈছোঁ। দেখিছে নহয়। আৰু আমি দুয়োজনে চাকিবিলাক ধুনীয়াকৈ সজাই মেলি লৈছোঁ। আৰু তাৰপিছতে সকলোতে দি ল'লোঁ। প্ৰথমতে গেটৰ সন্মুখত দি আহিলোঁ, তাৰপিছতে এইফালে ভঁৰালত। আৰু প্ৰাৰ্থনা কৰিবলৈ চব খুৰীহঁত আৰু আহিলেই। আৰু এইফালে চবতে চাকি এগছ দি লৈছোঁ। আৰু তুলসী তলতো ধুনীয়াকৈ চাকি গছ দি ধূপ দি আৰু সেৱা এটা কৰি লৈছোঁ। তাৰপিছতে এইফালে মই প্ৰাৰ্থনা কৰিবলৈ ৰেডি হৈ ল'লোঁ। সকলোবিলাক আহিলেই আৰু প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ। কৰি হোৱাৰ পাছত এইফালে বুট আকৌ মুখে বিতৰণ কৰিবলৈ গ'লে গৃহস্থনীয়ে। মই যিহেতু লৰালৰিকৈ বুটকেইটা বিতৰণ কৰি দিলোঁ। আৰু সকলোৱে মিলি আমি খালোঁ। এইফালে আমাৰ কণমানিজনীয়ে কি খাই চাব দেই। তাইও
প্ৰাৰ্থনা কৰিছে। জয় জয় ৰাম ৰাম জয় জয় ৰাম ৰাম জয় জয়। আমি বুট চুট খাই মেলি এইফালে সোণমণিহঁতৰ ঘৰত আহিলোঁ আকৌ প্ৰাৰ্থনা কৰিবলৈ। ইঘৰ সিঘৰকে মানে পিটপিটাই ঘূৰিয়ে ফুৰা হৈছে আৰু পিছে আমাৰ ঘৰতে প্ৰাৰ্থনা গাই গাই ঘূৰি ফুৰিছোঁ তুলসীৰ তলে তলে। আৰু এয়া সোণমণিহঁতৰ ঘৰত প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰি মেলি আকৌ ইয়াতো বহুত বিতৰণ কৰিবলৈ মানে মোকেই ক'লে আৰু ধুনীয়াকৈ প্ৰাৰ্থনা চাৰ্থনা কৰি হোৱাৰ পাছত এইফালে মই প্ৰসাদটো বিতৰণ কৰিবলৈ লৈছোঁ। আৰু তুমি বহা এই বুট খাবা, বহা কৃষ্ণ কৃষ্ণ কৈ দিছোঁ, কৃষ্ণ কৃষ্ণ এতিয়া বহা হ'ব এই তলতে থোৱা। এতিয়া কৃষ্ণ চবে খোৱা। আমাৰ দেউৰীয়ে একেবাৰে মুখ চুখ বান্ধি লৈছে আৰু সকলোকে বিতৰণ কৰি নিজেও খাবলৈ বহিলোঁ। আৰু নিজে খাই মেলি যিহেতু আৰু এঘৰত আছে তালৈ যাব লাগিব আৰু সেইকাৰণে খাই মেলি তাত গৈ পালোঁগৈ। তাত প্ৰাৰ্থনা চাৰ্থনা কৰি আকৌ বুট খালোঁ আৰু আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ। কেনেকুৱা লাগিলে জনাব। আজিলৈ ইমানেই।